फकीराग्राम नोगोर आफादनि बानजायनायाव विकसित भारत संकल्प जात्रा हाबाफारि जालांनाय उनाव रायजो राजाफोरनि होंगो दोंगो जानायाव जेंनानि मोगा-मोगि जानो गोनां जादों फकीराग्राम नोगोर आफादा। PMAYG, आयुष्मान, अरुणोदय, नेशनेल अर्बान लाइवलीहुड मिशन, रेशन कार्ड आरो गुबुन गुबुन बिथांखिनि मुलाम्फाखौ हास्थायनानै ओनसोलनि रायजो राजाफोरा फकीराग्राम नोगोर आफादनि मावखुलियाव थुबुर जाफैनाय नुनो मोन्दों। मख'जाथावदि थांनाय 3 नबेम्बर रबिबारखालि फकीराग्राम नोगोर आफादनि बानजायनायाव जानाय विकसित भारत संकल्प जात्रा हाबाफारियाव गुबुन गुबुन बिफाननि सोरखारि मावख'गिरिफोरा बाहागो लानानै भारत सोरखारा मावफुंनाय माखासे बिथांखिफोरनि सोमोन्दै रायजोफोरनो गुवारै फोरमायथिना होदोंमोन। बिनि उननि साननिफ्रायनो फकीराग्राम ओनसोलनि रायजो राजाफोरा फकीराग्राम नोगोर आफादनि मावखुलियाव होंगो दोंगो जाफैनायखौ नुनो मोन्दों। गुबुन फारसेथिं फकीराग्राम नोगोर आफादा दासिम PMAYG, नेशनेल अर्बान लाइवलीहुड मिशन आरो गुबुन गुबुन बिथांखिफोरखौ मावफुंनो हायाखै होनना पौरपति सुरेन्द्र शर्माया बुङो। ৰাইজলৈ মই এইটোৱে আহ্বান জনাইছোঁ যে আপোনালোকে কাৰোবাক হয়তো ঘৰ লাগে, দুখীয়া মানুহক, কাৰোবাক হয়তো তেওঁলোকৰ এই ৰন্ধন গেছৰ কাৰণে গেছ লাগে উজ্জ্বলা যোজনাত, তাৰপিছত তেওঁলোকে জমা দিয়ক, আমি লৈ আছোঁ। কিন্তু আমি এতিয়াও গেৰাণ্টি দিব পৰা নাই যে তেওঁলোকক আমি দিব পাৰিম। কাৰণ ওপৰৰ পৰা আমাক এই আঁচনিবিলাকৰ তেওঁলোকে যদি আমাক দিয়ে তেতিয়াহে আমি দিব পাৰিম ৰাইজক। কিন্তু ফকিরাগ্রাম মিউনিসিপালিটি বোর্ডে এতিয়াও কোনো ধৰণৰ আঁচনি ৰূপায়ণ কৰাৰ বাবে ক্ষমতা আৰোপ কৰা নাই। ক্ষমতা আমাৰ নাই বৰ্তমান। এটা আমি যে যিটো ষ্ট্ৰীট ভেণ্ডৰৰ কাৰণে যিটো আঁচনি দিয়া হৈছে, এই যে যিটো লোন দিয়া হ'ব, এইটো আঁচনিহে আমি এতিয়া লৈ আমি আপলোড কৰি আছোঁ। NULM ডিপাৰ্টমেণ্টৰ লগত কথা পাতি পেলাই, মই আজিও কথা পাতিলোঁ, মই ডাইৰেক্টৰ ছাৰৰ লগতো কথা পাতিছোঁ গুৱাহাটী, আজিও কথা পাতিছোঁ, আৰু আমাৰ আহমেদ ছাৰৰ লগতো কথা পাতিছিলোঁ। মই তেখেতে অলপ ব্যস্ত আছে, পিছত কথা পাতিব। গতিকে মই আমি এনেকুৱা অৱস্থাত পৰিছোঁ, একো ক'বও নোৱাৰোঁ আৰু ৰাইজকো আমি বুজাব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈ গৈছে। এইটো মই সিদিনাখন সভা কক্ষৰ পৰাও কৈছিলোঁ কথাটো, যে আমাৰ ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ড 4 বছৰ হ'বৰে হ'ল, কালি পৰহি 4 বছৰ হৈ যাব। তো ইয়াৰ ভিতৰত আমি এই 4 বছৰত কেইবাবাৰো লিখি কৰিলোঁ, নিজে মই MLA ছাৰক লৈ আমাৰ ৰিচান্দ আহমেদ ছাৰকো লগ কৰিছোঁ, তেখেতে PMAY চাই গুৱাহাটীত গৈছিলোঁ, NULM দিব বুলি কৈছে। তো লিখিৰ পিছত যেতিয়া একো নহ'ল, তেতিয়া মই MLA ছাৰ আৰু মই নিজে আমি গুৱাহাটী গৈ পাৰ্চু কৰিছোঁ। কিন্তু আজিলৈকে আমাক পৰিতাপৰ বিষয়ে যে আজিলৈকে আমাৰ ফকিৰাগ্ৰামৰ মানুহক আমি কোনো PMAY ঘৰ আমাৰ পৰা মিউনিচিপাল বৰ্ডৰ পৰা আমি দিব পৰা নাই। NULMৰ যিবিলাক মহিলা গোট আছে, তেওঁলোকক কোনো ধৰণৰ লোনৰ ব্যৱস্থা আমি কৰি দিব পৰা নাই। আৰু বিভিন্ন আঁচনি যিবিলাক আমি সিদিনাখন 3 তাৰিখৰ যিটো বিকশিত ভাৰত সংকল্প যাত্ৰা, তাত যিটো মুভিও দেখুৱাইছে তেওঁলোকে, শ্বৰ্ট মুভি, তাত যিবিলাক কথা কোৱা হৈছে, এইবিলাক আমি একোৱেই দিব নোৱাৰা হৈছোঁ ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ডৰ ফালৰ পৰা। গতিকে এতিয়া মই লাষ্টলি আৰু কাক ক'ম, মই এতিয়া আমাৰ মিউনিচিপাল যিজন মিনিষ্টাৰ আছে আমাৰ অশোক সিংঘল ছাৰে, মই অশোক সিংঘল ছাৰকো অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমেদি, আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আকৌ এবাৰ মই টানি অনুৰোধ জনাইছোঁ যে ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ডৰ অধীনত যিবিলাক আমি দিব পৰা আঁচনি আছে, এইবিলাক যাতে আমাক ইয়াৰ পৰা বিৰত কৰি নাৰাখে। তেখেত সকলো ডাইৰেক্টৰৰ পৰা আৰম্ভ কৰি মই সকলোকে অনুৰোধ জনাইছোঁ, আমাৰ মিনিষ্টাৰ মহোদয় অশোক সিংঘল মহোদয়, তেখেতকো অনুৰোধ জনাইছোঁ যে ছাৰ আমাক সোনকালে এইবিলাক কৰি দিয়ক, আৰু আমাৰ যিটো অৱস্থা হৈছে 3 তাৰিখৰ মিটিং কৰাৰ পিছত আমাৰ ইয়াত হাজাৰ হাজাৰ মানুহ লাইন লাগি গৈছে।
গতিকে এওঁলোকক চামাল দিব পৰা বা তেওঁলোকক কিবা বুজাব পৰা অৱস্থা আমাৰ নাই। গতিকে আমাৰ দুখখিনি তেওঁলোকে যাতে অনুভৱ কৰে, আমি কি কষ্টত আছোঁ এই অনুভৱ কৰি যাতে পদক্ষেপ লয় যে আমি সুচাৰুৰূপে ফকীৰা গাঁৱৰ মানুহক যিটো সুবিধা তেওঁলোকে লাভ কৰিব লাগে সেইটো যাতে আমি দিব পাৰোঁ, সেইটোৰ কাৰণে অনুৰোধ জনালোঁ। गुबुन फारसेथिं रायजो राजाफोराबो खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। আপনার ঘর কোথায়? পুকুরেগ্রাম টাউনত? টাউন এইটো টাউনে নতুন হৈছে, এইটো পোশাকত কয়, 2 নম্বৰ পোশাকত বুলি কয়। ইয়াত আপনি ঘরের আবেদন করার কারণে আছে? এটা হল যে আমার এই যে অসম গভৰ্ণমেণ্টে PMY, অৰুণোদয়, PM উজ্জ্বলা, তাৰপিছত আধাৰ কাৰ্ড এইবিলাক মানে যিবিলাক বাদ কৰি গৈছে তেখেতৰ কাৰণে ফৰ্ম জমা কৰি আহি আছে। বিভিন্ন বেনিফিচিয়ারি সকল আহি আছে PMY মানে আবেদন করার কারণে। আপনাদের PMY ইয়ার পৰা কিমান দূর দিবলৈ সক্ষম হৈছে আৰু কিমান দূর এইটো আমি এতিয়াও টাৰ্গেটটো পোৱা নাই। টার্গেটটো পোৱা নাই? টাৰ্গেট পোৱা নাই। আমাকতো মানুহ আহিলেতো আমাক ল'বই লাগিব জমা। তাৰপিছত আমি চালি জাৰি চাই ইয়াৰ ভিতৰত কিবা ডেট ফাইনেল কৰিছে কিমান তাৰিখলৈকে আপোনালোকে লোক নাই 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 দিয়া নাই। এনেকৈ একো কৰা নাই। আমাৰ যোৱা পৰহিয়ে মিটিং হৈ গ'ল না। মিটিঙৰ পিছতে ৰাইজৰ এনেকা ভিৰ আৰম্ভ হৈছে। নাই, ঘৰো নাই, ঘৰৰ কাৰণে অৰুণোদয় পাইছে। আপনি আজি মাটি আছে, আবেদন করার কারণে আহিছে? আপনার ঘর কত? গাঁৱৰ পৰা। গাঁৱৰ পৰা? টাউনতে 5 নম্বৰ কোৱাৰ্টাৰ।